Hi everyone, welcome to Grihini's Kitchen. আজি এটা খুব ধুনীয়া ৰেচিপি লৈ আহিছো। তাৰ আগতে মাঘ বিহুৰ সকলোলৈ উলগ জনালো। ভোগালী বিহুৰ উলগ সকলোলৈ থাকিল আৰু আজি ভোগালী বিহু উপলক্ষে এয়া মই নাৰিকলৰ চিৰাৰ এটা ৰেচিপি লৈ আহিছো। নাৰিকলৰ চিৰাখিনি বনাবলৈ খুব ধুনীয়া হয় আৰু এইখিনি ধকধকীয়া বগা খুব সুন্দৰ হৈছে। মাত্ৰ দুটা বস্তুৰে আমি চিৰাখিনি বনাম। তাৰ কাৰণে এয়া মইতো নাৰিকল লৈছোঁ। এটা নাৰিকলৰ চিৰা বনাম আৰু সেই নাৰিকলখিনি ভালকৈ উলিয়াই লৈ তাৰে যিখিনি কলা কলা যে থাকে সেই সাইডত লাগি থাকে সেই কলা কলাবোৰ গোটেইখিনি গুচাই ল'ব লাগিব। কেৱল বগাখিনি লৈ পেলাই এনেকৈ ঘিচনিত সৰু সৰুকৈ চিৰাৰ আকৃতিত সৰু সৰুকৈ কুটি লৈছোঁ। ঘিচনিৰ যিটো সৰু পাৰ্ট থাকে তাতে এইটো বনাই ল'ব আৰু এইখিনি এতিয়া ৰেডি হৈ গ'ল। এয়া চাওক কিমান ধুনীয়া মিহি হৈছে। এতিয়া আমি এইখিনিৰে চিৰাখিনি বনাওঁ আহক। তাৰ কাৰণে ইয়াত দুটা সমান কাপ লৈছোঁ। 1 কাপ চেনি লৈছোঁ আৰু আধা কাপ পানী লৈছোঁ। সমান সমান জোখৰ হ'ব লাগিব, কাপ দুটা সমান হ'ব লাগিব। এতিয়া কেৰাহী এখন চাফা, আমাৰ এইটো নাৰিকলৰ লাৰু বনোৱাই কেৰাহী, গতিকে তেনেকুৱা চাফা কেৰাহী এটা ল'ব। তাত চেনি দিছোঁ, 1 কাপ চেনি দিলোঁ আৰু আধা কাপ পানী দিলোঁ। দি পেলাই এই গেছটো একেবাৰে ল' ফ্লেমত আছে। এনেকৈ ল' ফ্লেমত লাৰি থাকিব লাগিব চেনিখিনি গলি নোযোৱালৈকে। এয়া চাওকচোন লাৰুতে লাৰুতে চেনিখিনি সম্পূৰ্ণৰূপে গলি গৈছে আৰু এতিয়া মই ইয়াত নাৰিকলৰ যে চিৰা আকৃতি দি থৈছিলোঁ সেইখিনি ইয়াতে দি দিলোঁ পানীত। আৰু এই চেনি পানীত দিয়াৰ পিছৰ পৰা একেবাৰে কম জুইত এনেকৈ অনবৰত লাৰি থাকিব লাগিব। আপোনালোকে এৰিব নোৱাৰে। যদি অকণমান সময়ো এৰি থয় তেতিয়াহ'লে চিৰাখিনি ৰঙা পৰি যাব। সেইকাৰণে অনবৰত এনেকৈ লাৰি থাকিব লাগিব আৰু লাৰুতে লাৰুতেই চিৰাখিনি হৈ যাব। এনেকৈ একেবাৰে কম জুইত লাহে লাহে লৰাই থাকিব লাগিব। এয়া চাওক এনেকৈ লৰায়ে আছোঁ, এনেকৈ লৰাই থাকিব লাগিব। বিহুৰ কাৰণে চাগে সকলোৱে পিঠা পনা বনাইছেই ঘৰত। ময়ো এনেকৈ অলপ চলপকৈ বনাই আছোঁ। ভোগালী বিহু বুলি ক'লে ঘৰত অলপ পিঠা পনা নবনালেওতো ভাল নালাগে, গতিকে যিখিনি পাৰোঁ সেইখিনি বনাওঁ আৰু এইখিনি সকলোৱে বনায় তেনেকৈ। আৰু এইখিনিতে এটা কথা কওঁ, মোৰ এই পেজটো যদি আপোনালোকে চাই আছে তেতিয়াহ'লে যদি ভাল পায় পেজটো ফ'ল' কৰি ল'ব, গৃহিণীজ কিটচেন পেজ। আৰু মোৰ ইউটিউবতো এটা গৃহিণীজ কিটচেন বুলি চেনেল আছে, সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এইখিনি চাওকচোন এতিয়া এনেকৈ লৰাই থাকোঁতে থাকোঁতে যিখিনি পানী আছিল পানীখিনি সম্পূৰ্ণ শুহিয়ে আহিছে আৰু এতিয়া প্ৰায় হৈয়ে আহিছে আৰু অলপ সময় আমি এনেকৈ লৰাই থাকিব লাগিব। এইখিনি চাওক লৰাওঁতে লৰাওঁতে এয়া হৈয়ে গৈছে, প্ৰায় হৈছেই আৰু কেৰাহীত এনেকৈ অলপ অলপকৈ যেতিয়া খৰখৰীয়া হ'ব আপোনালোকে গমেই পাব আৰু যে পানীটো মৰি যাব। মৰি যোৱাৰ পিছত একদম কেৰাহীত এনেকৈ অলপ খৰখৰীয়া হৈ আহিব। তেতিয়া লাহে লাহে যে হৈ আহিছে সেইটো আপোনালোকে গম পাব। আৰু যেতিয়া চিৰাটো পূৰা এটা এটা হৈ যাব আৰু একদম মানে আঠা লাগি নাথাকে আৰু এনেকৈ লাৰুতে লাৰুতে পূৰা এটা এটা ফুৰফুৰীয়া হৈ যাব। ইমান সুন্দৰ হয় নহয়, আপোনালোকে বনালেই গম পাব আৰু খুব সুন্দৰ হয়। এইখিনি মোৰ প্ৰায় ৰেডি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিম আৰু অফ কৰি দিয়াৰ পিছতো কেৰাহীত অকণমান সময় এনেকৈ লাৰি থাকিম। এতিয়ালৈকে অফ কৰা নাই, এতিয়া মই লাহেকৈ অফ কৰি দিম। এই চাওক একেবাৰে জৰজৰীয়া হৈ গৈছে, দেখিছেনে? একদম মানে এটা এটাকৈ হৈ যাব আৰু নিজে নিজেই হৈ যায়, খুব সুন্দৰ হয় আৰু সিমান দেৰিও নালাগে, 20 মিনিট বা খুব বেছি 25 মিনিট। এয়া মোৰ ৰেডি হৈ গ'ল। ৰেডি হৈ যোৱাৰ পিছত মই গেছ অফ কৰি ইটো বাৰ্ণাৰলৈকে ট্ৰান্সফাৰ কৰি ৰাখি থ'লোঁ আৰু তেনেকৈ। এতিয়া মই অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। এয়া চাওক এয়া ঠাণ্ডা হৈ গৈছে, হাতেৰে লাৰিব পৰা হৈছে। এয়া চাওক কি সুন্দৰ হৈছে, একদম ফুৰফুৰীয়া চিৰাৰ দৰে হৈ গৈছে। এয়া দেখিছে, এয়া হৈ গ'ল ৰেডি। এতিয়া মই এটা বাতিত উলিয়াই ল'ম আৰু গোটেইখিনি। তাৰপিছত ভাল এয়াৰ টাইট কণ্টেইনাৰত ভৰাই থ'ব। আপোনালোকৰ 10-12 দিনলৈকে ধুনীয়াকৈ থাকিব। তাৰ বেছিও থাকে, আজিকালি ঠাণ্ডাইতো গতিকে থাকিব। তথাপি 10-12 দিনলৈকে এয়াৰ টাইট কণ্টেইনাৰত ভৰাই থৈ দিব।
এই নাৰিকলৰ চিৰা বনোৱাটো একেবাৰে সহজ আপোনালোকে সকলোৱে বনায় তথাপি মইনো কেনেকৈ বনাওঁ কি পদ্ধতিত কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকে যদি ভাল পায় মোক কমেণ্ট কৰিব আৰু যদি কিবা বস্তু চাব বিচাৰে আপোনালোকে যদি কিবা ৰেচিপি আপোনালোকক দেখাব লাগে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব মই আপোনালোকৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰিম ধন্যবাদ